মানুহে কয় আমাক শান্তি লাগে, মোক শান্তি লাগে আৰু শান্তিৰ কাৰণে বহু ধন, টকা পইচা, মাটি বাৰী, ঘৰ, গাড়ী, বাইক ইত্যাদি কিনে আৰু শান্তিময় হ'ব বিচাৰে। কিন্তু প্ৰকৃত শান্তি তেনে নহয়। সেই শান্তি আমি নিজেই পাব নোৱাৰোঁ। যি শান্তি আমাৰ আত্মা শান্তি হয়। আত্মাক শান্তি পাবৰ কাৰণে কেৱল একমাত্ৰ ঈশ্বৰে এই শান্তি আমাক দিব পাৰিব। এই শান্তি কেৱল যীশুৰ আগত আছে। যীশুৰ অবিহনে কোনো শান্তি দিব নোৱাৰে। যীশুৱে কৈছে, মই যি শান্তি দিম সেই শান্তি সংসাৰৰ শান্তি নহয়। সংসাৰৰ শান্তি হৈছে টকা পইচা, ধন সম্পত্তি, মান সন্মান, সুন্দৰ চেহেৰা ইত্যাদি। কিন্তু ঈশ্বৰে কৈছে, প্ৰভু যীশুৱে কৈছে, মই যি শান্তি দিম সেই শান্তি সংসাৰৰ নহয়। সেই শান্তি আত্মাৰ শান্তি। যি শান্তি পাই মানুহে ঈশ্বৰৰ লগত আনন্দিত হৈ ৰ'ব।